বৰণ তথা সম্ভাষণ জনাব বিচাৰিছে। তেখেতৰ মানুহ গঢ়া কৰ্মশালাৰ এজন সুনিপুণ কৰ্মী হিচাপাঞ্চক প্ৰাথমিক বিদ্যালয়ত অতিবাহিত কৰি কেৱল ছাত্ৰ ছাত্ৰীকেই নহয়, ছাৰৰ এই অঞ্চলৰ প্ৰতি, এই অঞ্চলৰ জনসাধাৰণৰ প্ৰতি, ৰাইজৰ প্ৰতি। নমস্কাৰ। দিন আছিল ৩১ মে'। এখন বিদ্যালয়ত কৰ্মৰত মোৰ অতিকৈ শ্ৰদ্ধাৰ সুচেন বৰুৱা ছাৰৰ কৰ্মজীৱনৰ অৱসৰ গ্ৰহণৰ দিন আছিল। নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছিলোগৈ বিদ্যালয়খনিত। বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱকসকল, সমাজৰ ব্যক্তিসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক লৈ সেইদিনা এক অনন্য পৰিৱেশে বিৰাজ কৰিছিল। অভিভূত হৈছিলোঁ সকলোৰে সক্ৰিয় অংশগ্ৰহণ দেখি। সেই বিদায় সম্বৰ্ধনা কাৰ্যসূচী কেনেকৈ অনুষ্ঠিত কৰা হৈছিল, প্ৰথমেই তাৰ এক চমু দৃশ্য আপোনাসৱক দেখাবলৈ প্ৰয়াস কৰিছোঁ। অনুৰোধ জনাইছোঁ। আমি ছাত্ৰ ছাত্ৰী, গাঁওবাসী সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী, স্থানীয় অনুষ্ঠান সংগঠন সকলোকে অনুৰোধ জনাইছোঁ। আমাৰ কথা শ্ৰদ্ধা জনাব বিচাৰিছে এখনি শৰাই আৰু এখনি গামোচাৰে তেখেতক বৰণ তথা সম্ভাষণ জনাব বিচাৰিছে। অনুষ্ঠানৰ সভাপতি ডাঙৰীয়াৰ এখনি গামোচাৰে তেখেতক সম্ভাষণ জনাইছে। আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু ফটো ল'বলৈ আপোনালোকে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্ধ্যাৰাণী নিয়োগ বাইদেউৰ ফালৰ পৰা এখন গামোচা তেখেতলৈ শ্ৰদ্ধা জনাইছে। সভাপতি পৱন নিয়োগ ডাঙৰীয়াই তেখেতক সম্ভাষণ জনাইছে এখনি চেলেঙেৰে। শিক্ষয়িত্ৰী ডেজি বাইদেউৰ এখনি জনগোষ্ঠীয় গামোচাৰে তেখেতক সম্ভাষণ জনাব খুজিছে। আমাৰ অংগনবাড়ী কেন্দ্ৰৰ প্ৰাক্তন পৰিচালিকা নিয়োগ বাইদেৱে তেখেতক সম্ভাষণ জনাইছে এখনি গামোচাৰে। আমি সম্বৰ্ধনা পত্ৰখন পাঠ কৰিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ। মহাশয়, সূৰ্যৰ দৰে তেজোদীপ্ত ব্যক্তিত্বৰে মহিয়ান আপুনি, আপোনাৰ প্ৰজ্ঞা প্ৰতিভাৰ জোৰত আদৰণীয় আদৰ্শ জীৱনশৈলীৰে পিংপঞ্জী অতিবাহিত কৰিবলৈ সমৰ্থবান। মানুহ গঢ়া কৰ্মশালাৰ এজন সুনিপুণ কৰ্মী হিচাপে কাপ্তানচুক প্ৰাথমিক বিদ্যালয়ত অতিবাহিত কৰি কেৱল ছাত্ৰ ছাত্ৰীকেই নহয়, লাইতুলি অঞ্চলটোকেই আপুনি উজ্বলাই তুলিলে। কৃতি শিক্ষকৰ দৰে প্ৰশাসনিক স্বীকৃতিয়ে সেই সত্যতাকে প্ৰতিয়মান কৰিলে। শিক্ষা ক্ষেত্ৰৰ সমান্তৰালভাৱে আপোনাৰ সাংস্কৃতিক সৃষ্টিশীল মানসিকতা আৰু পৰিক্ৰমাই বিশেষভাৱে মটক জনগোষ্ঠীক সমৃদ্ধশালী কৰিছে। ইয়াৰ বাবে মটক জনসাধাৰণ আপোনাৰ প্ৰতি চিৰঋণী হৈ ৰ'ব। ক্ৰীড়া ক্ষেত্ৰতো আপোনাৰ প্ৰতিভা অগাধ। এনেগৰাকী অফুৰন্ত প্ৰতিভাধৰ ব্যক্তিয়ে জীৱনৰ মূল্যৱান কালচোৱাত লাইপুলি অঞ্চলত সেৱা আগবঢ়াই অৱধাৰিতভাৱেই মহৎ কাৰ্য সমাপন কৰিলে। কৰ্মজীৱনৰ অৱসৰৰ বেলিকা আপোনাৰ সমাপন কৰিলে। সুস্বাস্থ্য তথা অফুৰন্ত উদ্দীপনাময় দীৰ্ঘ জীৱনৰ বাবে শুভকামনা জনালোঁ। শিক্ষকতা এটা মহান বৃত্তি আৰু এই বৃত্তিয়ে ভৱিষ্যত দেশৰ উত্তৰাধিকাৰী ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান, দক্ষতা আৰু সৰ্বত্ৰ দিশৰ গুণাৱলীৰ বিকাশ ঘটায়। সামাজিক দায়বদ্ধতা পালন কৰি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নীত কৰিবলৈ প্ৰয়াস কৰে আৰু সেই শিক্ষাৰ পৰাই দেশৰ যি বুনিয়াদ, সেই বুনিয়াদ গঢ় লয়। এইজনা মহান শিক্ষকে প্ৰায় সুদীৰ্ঘ ৩৫ বছৰ কাল শিক্ষকতা কৰিলে আৰু তেওঁ দিয়া যি জ্ঞান, সেই জ্ঞানৰ পোহৰত হয়তো আজিৰ সময়ত বহু ল'ৰা ছোৱালীয়ে বহু উচ্চ স্থানত অধিষ্ঠিত হৈ নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈও সক্ষম হৈছে। এখন শিক্ষানুষ্ঠানৰ মান উন্নত হৈছে বুলি তেতিয়াহে কোৱা হ'ব যেতিয়া বিদ্যালয়খনত শৈক্ষিক দিশৰ উত্তৰণৰ উপৰিও সমাজৰ যি অংশগ্ৰহণ, সেই অংশগ্ৰহণৰ দিশটো সুনিশ্চিত হ'ব। আৰু এইজনা শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ উপৰিও সৰ্বত্ৰ দিশৰ বিকাশৰ বাবে বিদ্যালয়খনিত সমাজ সংগঠিতকৰণ কৰিবলৈ প্ৰয়াস কৰিছিল আৰু তাৰেই যেন প্ৰমাণ দিলে সেইদিনা উপস্থিত থকা ব্যক্তিসকলে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ৰঙীন অযুত হেঁপাহক বাস্তৱত ৰূপ দিয়াৰ বাবে এইজনা কৃতি শিক্ষকে কৰা কাৰ্যক শলাগ লৈছোঁ আৰু অদূৰ ভৱিষ্যতে তেওঁৰ আদৰ্শৰে ধাৱমান হওক সমাজখন। তেওঁৰ যি আদৰ্শ, তেওঁ দেখুৱাই যোৱা যি পথ, সেই পথেৰে বিকাশৰ যি বাট, সেই বাট প্ৰশস্ত হওক আৰু বিদ্যালয়খনৰ সৰ্বত্ৰ দিশৰ উত্তৰণ হওক, তাক কামনা কৰি সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ।
নমস্কাৰ।